Joy, I come. Thank you. Nice to meet you, Radhe. Thank you. আৰু গাইজ আজি আমাৰ গম পাইছে আজি আমাৰ ৱেষ্ট বেংগল হৈছে ছেকেণ্ড ডে আৰু ছেকেণ্ড ডে দিনা আচলতে ৱেষ্ট বেংগলত ইমান বেছি গৰম আৰু এই গৰমত আমাৰ চাইকেল চলোৱাটো সঁচাকৈ বহুত বেছি মুস্কিল হৈ গৈছে আৰু আজি টেম্পাৰেচাৰ হৈছে 29 ডিগ্ৰী যদি মই মিছা কোৱা বুলি ভাবিছোঁ তেনেহ'লে গুগলত মই চাৰ্চ কৰি আপোনালোকক দেখাই দি আছোঁ আজি গৰম হৈছে টেম্পাৰেচাৰ হৈছে ইয়াৰ 29 ডিগ্ৰী আৰু 29 ডিগ্ৰী টেম্পাৰেচাৰত আমি ৰাইড কৰি আছোঁ এতিয়া অলপ নৰখিম বুলি ক'লেও ৰখিবলৈ বাধ্য কাৰণ ইমান বেছি গৰম তথাপিও উপায় নাই 25 তাৰিখৰ আগত আমি যেনেকৈ বৃন্দাবন পাব লাগিব আৰু 25 তাৰিখত হোলী আপোনালোকক বৃন্দাবনৰ পৰা উপভোগ কৰাবই লাগিব তো বলক যাওঁ আগবাঢ়ি আপোনালোকৰ মৰম আৰু আশীৰ্বাদবোৰ আমাক দি থাকিব বুলি আশা থাকিল ৰাধে ৰাধে ইয়াতে আজি অলপ আমি জিৰণি লৈছিলোঁ আৰু বৰ্তমান আমি যাবলৈ ৰেডি এইফালে হৈছে মুনমুন চাইকেল ৰাইডাৰ যোৰহাটৰ পৰা মুনমুন হাই কৈ দিয়া এবাৰ যোৰহাটৰ পৰা মুনমুন চাইকেল ৰাইডাৰ ভালকৈ আজিলৈকে চিনাকি কৰি দিয়া নাই আপোনালোক আৰু এইটো হৈছে দীপাংকৰ চিনিটো পায় আমাতকৈ আচলতে ইয়াৰ বেছি কষ্ট হৈছে মুনমুন চাইকেল ৰাইডাৰ যোৰহাটৰ পৰা আহিছে আৰু আমিতো আহিছোঁ মৰিগাঁৱৰ পৰা মুনমুন তোমাৰ জষ্টটোক কিন্তু চালাম জয় শ্ৰীৰাম এবাৰ কৈ দিয়া জয় শ্ৰীৰাম ৰাধে ৰাধে ব'লা তো গাইজ আৰু এটা কথা যদি আপুনি গৰমত ৰাইড কৰে তেনেহ'লে প্ৰত্যেক আধা ঘণ্টা এঘণ্টা বা অলপ সময় মূৰে কিবা এটা ঠাণ্ডা বস্তু খাই থাকিব জুলীয়া বস্তু খাই থাকিব কাৰণ আপুনি যিমান গৰমত ৰাইড কৰিব সিমান আপোনাৰ শৰীৰৰ পৰা ঘাম ওলাব আৰু যিমান বেছি ঘাম ওলাব সিমান আপুনি দুৰ্বল হ'ব গতিকে কিবা এটা যদি জুলীয়া বস্তু অলপ সময় মূৰে খাই থাকে তেনেহ'লে আপুনি আৰু অলপ সময় বেছি আগলৈ যাবৰ কাৰণে আপোনাৰ শৰীৰত শক্তি আহিব আৰু আমি পানীটো বহুত খালোঁ প্ৰত্যেক সময়তে আমি বা পানী খাই যোৱা নিচিনা চাইকেলতে পানী থাকে তো অলপ সময় ৰৈ আমি বেলেগ একো নাখালোঁ এবাৰ ষ্টিং এটাকে খাই ল'লোঁ অলপ এনাৰ্জি পাবৰ বাবে আমাৰ পিছত এজন ফৰেনাৰ আহি আছে তেখেতেই তাতে ৰখি পেলাই আমাৰ লগৰজনে কথা পাতি আছে চেষ্টা কৰিম তেখেতৰ লগত যদি ইংলিছত কথা পাতিব লগা হ'লেও পাতিম যদি হিন্দীত কথা পাতিব লাগে তেনেহ'লে আৰু বেছি ভাল তো তেখেত আহি আছে তো বলক তেখেতৰ লগত অলপ কথা পাতোঁ জয় শ্ৰীৰাম ব্ৰাদাৰ জয় শ্ৰীৰাম জয় শ্ৰীৰাম Where are you from? From Australia. Where are you Australia. from? India. Yeah. We are from Assam, bro. Nice. What is your good name? Alex. Alex. Yeah. My name is Zunak. Can you say Jau Shree Ram? Jau Shree Ram. Jai Shree Ram. Once more time. Jai Shree Ram. Jai Shree Shree Ram. Ram. Thank you, brother. Thank you. Nice to meet you. Nice to meet you too. Nice to meet you. Thank you, bro. দাদা আহিছে অষ্ট্ৰেলিয়াৰ পৰা তেখেতে পূৰা অল ইণ্ডিয়া খোজকাঢ়ি ঘূৰি আছে আমিতো বাৰু ইংলিছ নাজানো থোটা বজাৰ মাজতে দুটামান কথা তেখেতক পাতিলোঁ কথা পাতি ভাল লাগিল তেখেতৰ লগত নাইচ টু মিট ইউ থেংক ইউ ব্ৰ কেন ইউ ছে ইট ওৱান টাইম জয় আই অসম জয় আই অসম অসম Joy, I অসম থেংক ইউ জয় শ্ৰীৰামৰ লগতে জয়া অসমো তেখেতে এবাৰ অষ্ট্ৰেলিয়াৰ পৰা আহি ৱেষ্ট বেংগলত আমাৰ লগত কৰি দিলে তেখেতক বহুত ধন্যবাদ তো এতিয়া যাব লাগিব তেনেহ'লে বলক ভিডিঅ'টো আগলৈকে চাই থাকোঁ থেংক ইউ দাদা জয় শ্ৰীৰাম বলিছে একবাৰ জয় শ্ৰীৰাম দাদা আপুনি অসমৰ কোন জেগাৰ আছিলে বৰপেটা আমি বৰপেটা সত্ৰত এক ৰাতি থাকি আহিছোঁ হোলীত নাযায় নেকি আৰু আপুনি অসমৰ পৰা আহি ইয়াতে ষ্ট'ৰ লগাই লৈছে নিজৰ নে এখন ব্যক্তিগত ষ্ট'ৰ দাদা আপোনাৰ নামটো কি ভৱেন দাস দাই বৰপেটাৰ পৰা আহি ৱেষ্ট বেংগলত নিজৰ ষ্ট'ৰ 99 ষ্ট'ৰ যদি কোনোবা অসমৰ মানুহ আহে তেনেহ'লে এখন ষ্ট'ৰত সোমাই যাব নে কি কয় জয় শ্ৰীৰাম কৈ দিয়ক একবাৰ জয় শ্ৰীৰাম ঠিক আছে দাদা যাওঁ দেৰি হৈ যাব ৰাস্তা ভালকৈ যাম জয়া এখন কৈ দিয়ক একবাৰ জয় শ্ৰীৰাম দাদা আজি যাত্ৰা হৈছে ৰাতি আৰু ৰাতি মোৰ অসুবিধাৰ সৃষ্টি হৈছে মোৰ চাইকেলত যিটো লাইট আছিলে সেই লাইটটো অলৰেডি চুৰ হৈ গৈছে আপোনালোকে গম পাইছে সেই ৰাতি অসুবিধা হৈছে চাওক সন্মুখৰ পৰা যিবোৰ গাড়ী আহি আছে গাড়ীবোৰে মোক দেখা নাপায় মই ছিগনেল দিব নোৱাৰোঁ ওচৰলৈ আহি পোৱাৰ পিছতহে গাড়ীবোৰে মোক দেখা পায় আৰু ময়ো ৰাস্তাটো আগলৈ চাওক ৰাস্তাটো আগলৈ বৰ বেছি ভালকৈ
দেখা নাপায় আৰু তাৰ কাৰণে মোৰ বহুত বেছি অসুবিধা হৈছে। যিজন চোৰে চুৰ কৰিছিলে তেওঁক মই একো নকওঁ, বাছ তেওঁৰ বিচাৰ ভগৱানে কৰিব। আপোনালোকৰ যদি ভগৱানৰ ওপৰত বিশ্বাস আছে আৰু আপোনালোকেও যদি ভাবে সেই চোৰজনৰ বিচাৰ ভগৱানে কৰিব, তেনেহ'লে কমেণ্টত একবাৰ ৰাধে ৰাধে লিখি দিব।